हेलो फ्रेंड्स वेलकम टू गंजटी स्टाडी सेंटर आज भिडिओर जरिए हाईस्कूल टेट उत्तीर्ण प्रार्थीसर किस मनर कथा जानने चेष्टा करिम और ये भिडिओर जरिए हाईस्कूल टेटर एकांश प्रार्थी जिसर बयस इतिम्य पार हौ हौ अवस्थात उपनीत होइसे और सेइসকল प्रार्थीये विनम्रभावे अनुरोध जनाइছে जे हाईस्कूलर जी नियुक्ति प्रक्रिया चलि आछे जी 5746टा पदर विज्ञापन ओलाइছে तार विपरीते प्रार्थीर संख्या बहुगुणे बेছি गतिके हाईस्कूल टेट उत्तीर्ण जी बयसर ऊर्ध्वसीमा अतिक्रम हौ हौ अवस्थात उपनीत होइছে सेइসকল प्रार्थीये सरकारक विनम्रभावे अनुरोध जनाइছে जाते पदर संख्या बृद्धि करी सकलो टेट उत्तीर्ण प्रार्थीসকলक चाकरिটো निश्चित करे। इतिमध्ये आपनालोके सकलोৱে अवगत जे हाईस्कूल टेटर पदर संख्या बृद्धि करिबर कारणे इतिमध्ये DIC और शिक्षामंत्री महोदय स्मारक पत्र प्रेरण करिছে और সেই स्मारक पत्रर এটা সুফল আহিব বুলি আমি সকলোৱে আশাবাদী और हाईस्कूल टेटर जी विज्ञापनर जी पदर संख्या সেই पदर संख्याটো অচিৰেই বৃদ্ধি হোৱাৰ এটা সম্ভাৱনা আছে। और আপোনালোকে সকলো অৱগত যে চাহ বাগান এৰিয়াত যিখিনি 104টা হাইস্কুলৰ শুভ উদ্বোধন অনুষ্ঠান আৰম্ভ কৰিলে আৰু সেই হাইস্কুলবোৰত বহু সংখ্যক শিক্ষক নিযুক্তি দিয়া হ'ব और शिक्षामंत्री महोदय घोषणा कर मते जे अहा माहत तारे जी नियुक्ति प्रक्रिया आरम्भ हब गति के ये हाईस्कूल टेट उत्तीर्ण प्रार्थीसर कारण एट खूबे भल खबर। और ये भिडिओटर जरिए किछु एकांश प्रार्थीये इतिमध्ये हाईस्कूल टेट उत्तीर्ण होइছে और সেই प्रार्थीসকলে बयस इतिमध्ये उकली जोৱাৰ अवस्थात उपनीत होइছে সেইসকল प्रार्थी এতিয়া भगवाনৰ शरणापन्न होइছে और किछु एकांश प्रार्थीये दिन राति एकाकार करी जी मेधार भित्तित हाईस्कूल टेट उत्तीर्ण हबले सक्षम होइছে সেইসকল प्रार्थीके जाते प्रथमते अग्राधिकार दी हाईस्कूल टेटर नियुक्ति प्रक्रिया समापन करे सरकारक तथा शिक्षामंत्रीक विनम्रभावे अनुरोध जनाइছে और সেই हाईस्कूल टेट उत्तीर्ण प्रार्थीসকলে किछु मनर कथा এই ভিডিওটোৰ জৰিয়তে আপোনালোকক প্ৰকাশ কৰিম और তেখেতসকলে আগবঢ়োৱা সেই কথাখিনি আপোনালোকে এই মুহূৰ্তত শুনি লওক। আপোনাৰ গেছখিনিক লৈ তেতিয়াহ'লে মন্তব্যটো কি আপোনাৰ? আচলতে গেছখিনিক লৈ মই কিনো মন্তব্য কৰিম, গতিকে গেছ পোৱা প্ৰাৰ্থীসকলো মই আচলতে কোনো অযোগ্য বুলি মই ক'ব নিবিচাৰোঁ। তাহাঁতৰ কোৱালিফিকেশ্যন ভাল আছে, তাহাঁতি হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰীত বহুত ভাল পাৰ্চেণ্টেজ পাই থৈছে। গতিকে কিবা কাৰণত তাহাঁতি টেটত হয়তো 1ৰ পৰা 5 নম্বৰ তাহাঁতি কম পোৱাৰ কাৰণে চৰকাৰে তাহাঁতক এটা তাহাঁতক গিফ্ট নম্বৰ দিলে, তাহাঁতক এটা গেছ মাৰ্ক দি তাহাঁতক উত্তীৰ্ণ কৰালে। আৰু মোৰ বন্ধু বহুত আছে সিহঁতে গেছ মাৰ্ক পাই উত্তীৰ্ণ হৈছে, কিন্তু তাহাঁতিও এদিন চাকৰি পাব। কিয়নো আমাৰ হাইস্কুল টেটত মাত্ৰ 12,032জন প্ৰাৰ্থী উত্তীৰ্ণ হৈছে। গতিকে আমাৰ এতিয়া যিহেতু আমাৰ 5,746টা পদ মুকলি কৰি দিছে, সেইখিনিক দিয়াৰ পাছত আৰু বাকী আৰু ধৰি ল'লোঁ আৰু 6,000 কিমানমান থাকিব। গতিকে পৰ্যায় অনুসৰি আমাৰ পোষ্টখিনি ভেকেণ্ট হৈ গৈ থাকিব আৰু তেতিয়া তেওঁলোকে তাত হয়তো আবেদন কৰিলে তেওঁলোকে নিশ্চয় চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব। কাৰণ ইয়াত কোনো CTETৰ দৰে ইয়াত কোনো আৰু প্ৰাৰ্থী যোগ নহয়, বা 12,000ৰ পৰা নিযুক্তি পাই থাকিব আৰু থাকি যোৱাৰ কেণ্ডিডেট কমি গৈহে থাকিব, কম প্ৰাৰ্থীহে থাকিবগৈ। ঠিক আছে, তেতিয়াহ'লে আপোনাৰ এপিয়াৰিংখিনিৰ ওপৰত কি মন্তব্য দিব আপুনি? এপিয়াৰিংখিনিক লৈ আচলতে আমি একোখন অসমত বাস কৰোঁ, আমি একোখন ঘৰত বাস কৰাৰ নিচিনা, আমি সকলো ককাই ভাই। গতিকে ধৰি লওক এটা পৰিয়ালত 3জন ককাই ভাই আছে, সেই 3জন ককাই ভাইৰে ডাঙৰজনৰ বয়স উকলি যাওঁ হৈছে, কিন্তু সৰু ভাইকেইজনে তেতিয়া ক'ব যে দাদা তয়ে চাকৰিটো ল, আৰু মাক বাপেকেও তেতিয়া ক'ব যে বাবা তয়ে চাকৰিটো ল কাৰণ তোৰ বিয়া বাৰুৰো বয়স হৈছে। গতিকে নিশ্চয় তেতিয়া ককায়েকজনক চাকৰিটো দিবলৈ যত্ন কৰিব। আমাৰো এতিয়া ঠিক তেনেকৈ আমি যিহেতু একোখন ঘৰত বাস কৰি আছোঁ, গতিকে আমাৰ ভাইটি ভণ্টিসকলেও যিসকলৰ বয়স খুব কম হৈ আছে, ধৰক 24-25 বছৰ হৈ আছে আৰু চাকৰি বিচৰা বহুত সময় আছে, গতিকে যিসকল দাদা বাইদেউ আমাৰ নিচিনা সকলৰ বয়স পাৰ হৈ আছে, গতিকে আমাৰখিনিক তেওঁলোকে অন্ততঃ প্ৰথমতে চাকৰিটো ল'বলৈ সুবিধাকণ কৰি দিয়ক। সিহঁতৰ চাকৰি বিচৰাৰ বহুত বয়স আছে, তাহাঁতি চাকৰি পাব, সিহঁতক ভগৱানে মংগল কৰিব। গতিকে
তেওঁলোকে বিশেষ লাগি থাকিব নালাগে, তেওঁলোকে এদিন চাকৰি পাবই। গতিকে মই তেওঁলোককো মানে মোৰ ভাইটি ভণ্টি তথাপিতো মই তেওঁলোকক মানে অনুৰোধ কৰিছোঁ যাতে তোমালোকৰ দাদা বাইদেউহঁতে প্ৰথমতে চাকৰিটো পাওক, নহ'লে সিহঁতৰ বয়স পাৰ হৈ গুচি যাব। বয়স পাৰ হৈ গুচি যোৱাৰ লগে লগে কিন্তু সিহঁতি বহুত মানে দুখত জীৱন কটাবলগীয়া হ'ব। হয়, ডেফিনেটলি আমি নন গ্ৰেছ প্ৰাৰ্থীখিনিক অগ্ৰাধিকাৰ দিয়াটো বিচাৰোঁ। কাৰণ চাওক, শিক্ষামন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ যে গ্ৰেছ মাৰ্ক দিয়া হৈছিল এইটোৰ কাৰণে যে হাইস্কুল টেট বহুত বছৰৰ মূৰতহে পতা হয়। চ' সেইটোৰ কাৰণে মানে কি হয়, বহুত বেছি ভেকেঞ্চিজ হাইস্কুলবিলাকত, অসমৰ হাইস্কুলবিলাকত খালী মানে ফিল আপ হোৱা নাই। এতিয়া বহুত বেছি ভেকেঞ্চিজ আছে। ঠিক আছে, সেইটোলৈকে আমি মানিছোঁ। যিহেতু পাছ কৰা কেণ্ডিডেটৰ সংখ্যা বহুত বেছি কম হৈছে এইবাৰ, চ' সেইটো কাৰণে গ্ৰেছ মাৰ্ক দি হ'লে পাছ কৰা দিছে, ঠিক আছে। বাট এতিয়া আমি দেখিছোঁ যে পষ্টৰ সংখ্যা তেনেই মানে কম হয়। চ' সেইখিনি পষ্ট লৈ পেলাই এতিয়া যিহেতু BEd-বিলাককো BEdৰ এইবাৰবিলাককো ইয়াতে এণ্ট্ৰি কৰালে বা এড কৰালে, চ' এতিয়া আমি নন গ্ৰেছ প্ৰাৰ্থীবিলাকৰ মনত এটা ভয় হৈছে, শংকা হৈছে যে আমি হয়তো আমি বাদ পৰি যাব পাৰোঁ। চ' সেইটো কাৰণে আমি প্ৰিফাৰেঞ্চৰ কাৰণে আগবাঢ়ি আহিছোঁ। কাৰণ চাওক, যিহেতু আমি সম্পূৰ্ণ মেধা ভিত্তিত কোনো এটাও প্ৰব্লেম মানে কোনো এটা হেৰি নোহোৱাকৈ আমি পাছ কৰিছোঁ। চ' ডেফিনেটলি আমি প্ৰিফাৰেঞ্চ দিয়াটো এইটো আমাৰ প্ৰাপ্য হয়। কাৰণ আমাৰ মানে কোনো ধৰণৰ কম্পেয়াৰ নন গ্ৰেছৰ লগত নহয়েই। গ্ৰেছ মাৰ্ক যিবিলাকে পাইছে তেওঁলোকৰ লগত কোনো ধৰণৰ কম্পেয়াৰ নহয়। চ' আমি বিচাৰোঁ যে আমাক অগ্ৰাধিকাৰ দিয়ক, যেনেকৈ হ'লেও আমাক অগ্ৰাধিকাৰ লাগে। আমাক এখন বেলেগকৈ মেৰিট লিষ্ট আমাৰ কাৰণে মানে উলিয়াব লাগে। চ' আমি সেইখিনি বিচাৰোঁ। ধন্যবাদ। আপুনি আজি শিৱদৌললৈ কিয় আহিছে তাৰ বিষয়ে দুআষাৰমান ক'ব নেকি? হয়, মই এইটো থৈ লৈছোঁ। আমাৰ শিৱসাগৰত যিভাগি শিৱদৌল আছে মই যথেষ্ট সন্মান কৰোঁ আৰু বহুত বিশ্বাস কৰোঁ। মই অতীতৰ কিছুমান মানুহে হয়তো এইবিলাকক অন্ধবিশ্বাস বা অলৌকিক বুলি ভাবিব পাৰে, মই কিন্তু কেতিয়াও তেনেকৈ ভাবিব নোৱাৰোঁ। মই এতিয়ালৈকে যিমানবোৰ পৰীক্ষা দিছোঁ, ধৰক পৰীক্ষাৰ আগত মই হোষ্টেলত থাকিলেও মই শিৱদৌললৈ আহোঁ আৰু মই এগছি চাকি জ্বলাওঁ বা এভাগি শৰাই দিওঁ আৰু মই ভবামতে সদায় ৰিজাল্ট তাৰ পাই আহিছোঁ। যেনেকুৱা ধৰণৰ ৰিজাল্ট বিচাৰোঁ মই তেনেকুৱা ধৰণৰ ৰিজাল্টেই পাবলৈ সক্ষম হৈছোঁ। আৰু মোৰ নিজৰ চেষ্টাও আছিলে যথেষ্টখিনি, নিজৰ চেষ্টাৰ বলত আৰু ভগৱানৰ ওপৰত বিশ্বাস কৰি মই এইখিনি ৰিজাল্ট পাবলৈ সক্ষম হৈছোঁ। আৰু তেতিয়াৰ পৰা মই এই শিৱদৌলভাগিক বহুত মানে সন্মান কৰোঁ, বহুত বিশ্বাস কৰোঁ। সেইকাৰণে মই আজি দুভাগি মোৰ শৰাই দিব লগা আছিলে, সেই শৰাই দুভাগি দিবৰ কাৰণে আহিলোঁ। যেতিয়া মই অকণমান কথাবোৰ দীঘলীয়া হৈছে তথাপিতো মই কৈছোঁ, যেতিয়া আমাৰ হাইস্কুলৰ টেটৰ যিদিনাখনি ৰিজাল্ট ঘোষণা কৰিছিলে তেতিয়া মই বিভিন্ন কাৰণত মই ৰিজাল্টটো চাব পৰা নাছিলোঁ। তেতিয়া মই পাছ কৰাই দিবলৈ ভগৱানক মই খাটনি ধৰিছিলোঁ যে ভগৱান মোক তুমি পাছ কৰাই দিয়া, মই শিৱদৌলত এভাগি শৰাই আগবঢ়াম। তাৰ পাছতে আকৌ যেতিয়া মই পাছ কৰিলোঁ, টেটত উত্তীৰ্ণ হ'লোঁ, তাৰ পাছত আকৌ যেতিয়া আমি যিহেতু 2খন পেপাৰত ছেপাৰেটলি পাছ কৰিছোঁ, আমি যিহেতু চৰকাৰে এটা যোগ্যতা বান্ধি দিছিলে যে 2খন পেপাৰতে আমি সুকীয়াকৈ পাছ কৰিব লাগিব। আমি সুকীয়াকৈ যেতিয়া পাছ কৰিছিলোঁ তেতিয়া আমি বিভিন্ন মেম'ৰেণ্ডাম দিবৰ কাৰণে বিভিন্ন জেগাত গৈছিলোঁ। আৰু সেই মেম'ৰেণ্ডাম দিয়াৰ সময়ত আমি যেতিয়া ঘূৰি ফুৰিছিলোঁ তেতিয়াও মই শিৱদৌলত এভাগি শৰাই দিম বুলি মানে মই আগবঢ়াই থৈছিলোঁ। কিন্তু আমাৰ COVID-19ৰ কাৰণে আমাৰ শিৱদৌলভাগি বন্ধ আছিলে আৰু বন্ধ থকাৰ কাৰণে আমি ইমান দিনে আহিব পৰা হোৱা নাছিলোঁ। আৰু এতিয়া যিহেতু আমাৰ শিৱদৌলভাগি বিভিন্ন ধৰণৰ নীতি নিয়ম মানি আমাৰ শিৱদৌল ভাগি খুলি দিছে আৰু সেয়েহে আজি মই শিৱদৌলত মই শৰাই দুভাগি অৰ্পণ কৰিবৰ কাৰণে আহিছোঁ। আৰু মই আজি এইটো দিন এই কাৰণে বাছি ল'লোঁ, আমাৰ চৰকাৰে আজি আমাৰ অসমত এক বৃহৎ সংখ্যক আধাৰশিলা স্থাপন কৰিব গৈ আছে চাহ বাগান অঞ্চলত। গতিকে আমাৰ ভাবোঁ এতিয়া চাহ বাগান অঞ্চলৰ পৰা আদি কৰি বিভিন্ন আমাৰ ৰুৰেল এৰিয়াত থকাৰ পৰা সকলো মানুহ এতিয়া মই ভাবোঁ যে কিছু পৰিমাণ হ'লেও স্বাক্ষৰিত হৈ যাব। গতিকে চৰকাৰৰ এই পদক্ষেপক আমি সাদৰেৰে আদৰণি জনাইছোঁ। আৰু মই ভাবোঁ যে সকলো মানুহে যাতে এই কামটোত যাতে সহযোগিতা আগবঢ়ায় আৰু চৰকাৰক এই কামখিনি কৰিবৰ কাৰণে মানে চৰকাৰক কিছু পৰিমাণে সহযোগিতা আগবঢ়াব বুলি মই আশা কৰিছোঁ।
আৰু চাওক এতিয়া কেৱল যে আমাৰ নন গেছ প্ৰাৰ্থীখিনিয়ে যেন কেৱল ইয়াত অগ্ৰাধিকাৰ পাব লাগে সেইটো নহয়, আমিতো অগ্ৰাধিকাৰ পাব লাগে যিহেতু আমি যথেষ্ট কষ্ট কৰি আমি 2খন পেপাৰতে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। গতিকে মই বহুত কষ্ট কৰি উত্তীৰ্ণ হৈছোঁ, যিহেতু মই এখন প্ৰাইভেট স্কুলত পঢ়ি আছিলোঁ, কিন্তু মই ৰাতি মই পঢ়িব লগা হৈছিলে, দিনৰ ভাগত মই পঢ়িবলৈ সময় পোৱা নাছিলোঁ। কিন্তু মোৰ লগত সমানে মোৰ ৰোগীয়া মাও, মই যিমান দেৰিলৈকে পঢ়ি আছিলোঁ মোৰ মাও মোৰ ওচৰতে বহি আছিলে, কাৰণ মই অকলে পঢ়ি থাকি হয়তো মোৰ কিবা অস্বস্তি লাগিব তেনেকুৱা ধৰণৰ কথা ভাবি মোৰ মাও এই ক্ষেত্ৰত মোক সম্পূৰ্ণ সহযোগিতা কৰিছিলে। আৰু মোৰ বা ভিনদেউহঁতে কৈছিলে যে তই আৰু ইমানকৈ নপঢ়িবি, টেট পাছ নকৰিলেও নালাগে, কাৰণ মানে মোৰ স্বাস্থ্যৰ একেবাৰে অৱনতি ঘটিছিলে। আৰু মোৰ টেট পৰীক্ষা দিয়াৰ পাছতে মই 4-5 দিন মই হস্পিটেলত এডমিট হ'ব লগা হৈছিলে, কাৰণ মানে মই খুব টোপনি ক্ষতি কৰি পঢ়িব লগা হৈছিলে, কাৰণ মোৰ হাতত সময় খুব কম আছিলে। গতিকে সেইকাৰণে আমাক যাতে চৰকাৰে অগ্ৰাধিকাৰটো দিয়ক, সেইটোৱে আমি চৰকাৰক কাতৰেৰে অনুৰোধ কৰি